মোকালমোৱাৰ বৰতলাত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। মোকালমোৱাৰ বৰতলাত পথ দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাক লৈ উত্তপ্তৰ সৃষ্টি হয় পৰিৱেশ। জানিব পৰা মতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় দুজনকৈ ব্যক্তি। ২-৩ ঘণ্টা ধৰি পথত মৃতদেহ লৈ উত্তল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাত স্থানীয় ৰাইজ ওলাই আহি উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে। একেটা দুৰ্ঘটনাত প্ৰভাত মেধি আৰু হেমন্ত বৰ্মনৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।